মুহূর্তে অসমবাসী ৰাইজক জনাইছো ডাঙৰ খবৰ জিঅ' টেক হাউচ পেমেণ্ট ৰিলিজ 2023 প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ PMUYG প্ৰতিবেদনৰ বাবে হিতাধিকাৰীৰ তালিকা PMUYG আঁচনিৰ অধীনত হিতাধিকাৰীৰ চৰকাৰে 2011 চনৰ আৰ্থ সামাজিক জাতি লোকপিয়ল SCCC ব্যৱহাৰ কৰা প্ৰক্ৰিয়াৰ ব্যৱহাৰ কৰি নিৰ্বাচন কৰে আৰু হিতাধিকাৰী নিৰ্বাচনৰ প্ৰক্ৰিয়া তলত দিয়া ধৰণৰ ডিয়াৰ ভিউয়াৰ্স যদি আপোনালোকৰ 2011 চনৰ চৰকাৰী ঘৰৰ লিষ্টত নামটো অন্তৰ্ভুক্ত হৈছে আপুনি টকাটো পাইছে না নাই নিশ্চয় কমেন্ট কৰিব যদিও কোনোবাই 2011 চনৰ চৰকাৰী ঘৰৰ লিষ্টত নাম থকা সত্ত্বেও চৰকাৰী ঘৰৰ টকাটো আপোনালোকৰ বেংকত সোমোৱা নাই তেন্তে নিশ্চয় আপুনি কমেন্ট কৰিব কি কৰিব লাগে আপোনাক নেক্সট ভিডিঅ দেখাম প্ৰথমে চাওক ইয়াতে কি কোৱা হৈছে হিতাধিকাৰী তালিকা প্ৰস্তুত কৰিবলৈ SEC আপোনালোকে সকলোৱে জানে SCCC ব্যৱহাৰ কৰা হ'ব আৰু ইয়াৰ পিছত এই হিতাধিকাৰীসকলক অগ্ৰাধিকাৰ দিয়া হ'ব যেসকল ব্যক্তি 2011 চনৰ ঘৰৰ লিষ্টত নামটো অন্তৰ্ভুক্ত হৈ আছিল সেইসকল ব্যক্তি কিন্তু অলৰেডি টকাটো প্ৰদান কৰা হৈছে আৰু এতিয়া যেসকল ব্যক্তিৰ 2018 চনৰ ঘৰৰ লিষ্টত নামটো অন্তৰ্ভুক্ত হৈ আছে আৰু সেইসকল ব্যক্তি SCCC ব্যৱহাৰ কৰা হ'ব কিয়নো যেসকল ব্যক্তি 2011 চনত ঘৰ লাভ কৰিছে যাতে সেইসকল ব্যক্তি যাতে কোন ধৰণৰ 2018 ঘৰটো নাপায় তাৰ কাৰণে এইখন SCCC কৰা হ'ব আৰু ইয়াৰ পিছত এই হিতাধিকাৰীসকলক অগ্ৰাধিকাৰ দিয়া হ'ব আৰু ইয়াৰ পিছতে যিসকল ব্যক্তিৰ 2018 চনৰ ঘৰৰ লিষ্টত নামটো অন্তৰ্ভুক্ত হৈ আছে সেইসকল ব্যক্তি কিন্তু সেকেন্ড যেটো লিষ্ট সেইকল লিষ্টৰ টকা কিন্তু আপোনালোকৰ একাউণ্টত প্ৰদান কৰা হ'ব তাৰ পিছত পৰৱৰ্তী সময়ত তালিকাখনত গ্ৰাম সভালৈ প্ৰেৰণ কৰি তালিকাখন পৰীক্ষা কৰা হ'ব আৰু আপোনালোকৰ যিখন তালিকাটো প্ৰস্তুত কৰিব প্ৰস্তুত কৰাৰ পিছত পৰৱৰ্তী সময়ত এইখন তালিকা আপোনালোকৰ যিখন গ্ৰাম সভালৈ প্ৰেৰণ কৰিব আৰু প্ৰেৰণ কৰাৰ পিছত এইখন নতুনকৈ আকৌ পৰীক্ষা কৰা হ'ব যাতে কোনো ধৰণৰ অসুবিধা নাথাকে আৰু এবাৰ পৰীক্ষা কৰাৰ পিছত চূড়ান্ত তালিকাত সৃষ্টি কৰাত প্ৰকাশ কৰা হ'ব আৰু এইখন তালিকা যেতিয়া পৰীক্ষা কৰা হ'ব আৰু পৰীক্ষা হোৱাৰ পিছত কিন্তু আপোনালোকৰ চূড়ান্ত লিষ্টটো প্ৰকাশ পাব তাৰ পিছত শেষত বাৰ্ষিক তালিকালৈ তৈরি কৰা হ'ব আৰু আপোনালোকক একেবাৰে শেষত বাৰ্ষিক তালিকালৈ প্ৰস্তুত কৰা হ'ব তাৰ আগত কিন্তু এইখন প্ৰস্তুত কৰা নহব প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ PMUYG প্ৰৱৰ্তন কৰা হৈছে সকলৰ বাবে গৃহ নিৰ্মাণ আঁচনিখনত উন্নয়ন কৰাৰ উদ্দেশ্য আৰু কেন্দ্ৰ চৰকাৰ 2024 চনৰ ভিতৰত সকলৰ বাবে আৱাস আঁচনিৰ পূৰণ কৰাৰ দৃষ্টিভংগী লৈছে ডিয়াৰ ভিউয়াৰ্স আপোনালোকে সকলোৱে জানে চৰকাৰী ঘৰৰ কাৰণে কিন্তু এখন নতুনকৈ ঘোষণা আৰু যদি আপোনালোকৰ এতিয়ালৈকে চৰকাৰী ঘৰ 2018 আৰু 2011 ঘৰৰ লিষ্টত নাম আছে আৰু আপুনি যদি এতিয়ালৈকে ঘৰৰ টকাটো পোৱা নাই তেন্তে নিশ্চয় আপুনি কমেন্ট কৰিব আজি আপোনালোক চৰকাৰী ঘৰৰ তৰফৰ পৰা এইখিনি সৰু এটা আপডেট দিবলগীয়া আছিল আৰু নেক্সট আপডেটটো হৈছে আপোনালোকৰ মাইক্ৰ ফাইনান্স এই মুহূৰ্তে অসমবাসী ৰাইজক জনাইছো আন এটা ডাঙৰ খবৰ অসম মন্ত্ৰীসভাৰ কেবিনেট বৈঠক 19 মে 2023 মাইক্ৰ ফাইনান্স ঋণ গ্ৰাহীকাৰলৈ সকাহ অসম মাইক্ৰ ফাইনান্স উৎকনি আৰু সকাহ আঁচনি 2011 তৃতীয় পৰ্যায়ৰ আৰম্ভণিৰে অনুমোদন সাঙুৰি লোৱা ঋণ লওঁতাসকল আৰু একাউণ্টসমূহ NPAত পৰিণত হোৱা মাইক্ৰ ফাইনান্স ঋণ লওঁতা 31 মাৰ্চ 2021 লৈ 25,000 টকালৈকে বকেয়া মূলধন থকা NPA একাউণ্টধাৰী প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ NPA একাউণ্টধাৰীৰ ঋণ লওঁতাসকলক সাঙুৰি লোৱা হোৱা নাছিলে আৰু লাভালাভসমূহ তলত আপোনালোকে নিশ্চয় দি আছে ঋণ লওঁতাসকলৰ একাউণ্টসমূহ গ্ৰীণ হোৱাৰ লগতে তেওঁলোক বিত্তীয় প্ৰতিষ্ঠানৰ আনুষ্ঠানিক উৎসৰ পৰা পুনৰ ঋণ ল'বলৈ সক্ষম ইয়াত আপোনালোকক কোৱা হৈছে যিসকল ব্যক্তিয়ে 2021 চন 31 মাৰ্চ 2021 লৈকে 25,000 টকাকৈ ঋণ লৈছিল আৰু সেইসকল ব্যক্তি কিন্তু চৰকাৰে নতুনকৈ এখন ঘোষণা কৰিছে গ্ৰীণ হোৱাৰ লগতে এইখন কিন্তু একাউণ্টত আকৌ টকাটো সোমাই দিব কিয়নো আপোনালোকৰ এইখন কিন্তু এতিয়া গ্ৰীণ হৈ গৈছে আৰু গ্ৰীণ হোৱাৰ ফলত কিন্তু চৰকাৰে আকৌ নতুনকৈ বেংকত আপোনাক টকা প্ৰদান কৰিব যদি আপুনি ভাবিছে আপুনি টকাটো ল'ব তেনে ক্ষেত্ৰত কিন্তু ল'ব পাৰিব তাৰপিছত পুঁজি বিতৰণ প্ৰথম পৰ্যায়ৰ অধীনত 8.73 গৰাকী হিতাধিকাৰীলৈ 1,600 কোটি টকা প্ৰদান কৰিব তাৰপিছত দ্বিতীয় পৰ্যায়ৰ অধীনত আপোনালোকৰ 98,000 গৰাকী হিতাধিকাৰীলৈ 190 কোটি টকা প্ৰদান কৰিব আৰু 37 ঋণদাতা প্ৰতিষ্ঠানৰ সৈতে অসম মাইক্ৰ ফাইনান্স উৎকনি আৰু সকাহ আঁচনি 2021 অধীনত হোৱা বুজাবুজি চুক্তিৰ ম্যাদ 31 মাৰ্চ 2024 লৈ বৃদ্ধি কৰা হৈছে সো ডিয়াৰ ভিউয়াৰ্স আজি আপোনালোকক দুটা ইনফৰমেশন দিবলগীয়া আছিল ভিডিঅটো ভাল লাগিলে লাইক কমেন্ট শেয়াৰ কৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ